মাই ইউটিউব চেনেল কমলা আজবি ব্লগ। কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল, আমিও ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। আজি ভাবিলোঁ বেলেগ এটা ভিডিঅ' আপোনালোকৰ মাজত আগবঢ়াম। চাওকচোন বাৰু মই কি ভিডিঅ' দেখুৱাম আৰু কিবা কিবি চাই থাকক। ভিডিঅ'টো সম্পূৰ্ণভাৱে স্ক্ৰিপ্ট নকৰাকৈ বলক তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হে গাইজ, আজি কি বনাম জানেনে? এয়া দেখিছেনে মাছৰ মূৰবিলাক মই এনেকৈ থৈ দিওঁ, তাৰে পিছত এটা ৰেচিপি বনাওঁ। চাবচোন আজি কি ৰেচিপি বনাম। এই মাছৰ মূৰকেইটা ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণভাৱে স্ক্ৰিপ্ট নকৰাকৈ। এতিয়া প্ৰথমতে মই মাছৰ মূৰকেইটা ফ্ৰাই হ'বলৈ দিম। ইতিমধ্যে তেলটো গৰম হ'বলৈ দিছোঁ। তাৰপিছত মাছৰ মূৰকেইটা তেলতে ইয়াত দি দিছোঁ। এইকেইটা ফ্ৰাই হ'বলৈ দিয়ে। যেতিয়ালৈকে মচমচীয়া নহয় তেতিয়ালৈকে মাছৰ মূৰকেইটা ফ্ৰাই কৰি লওঁ। মাছৰ মূৰকেইটা এনেকৈ ফ্ৰাই কৰি ল'লোঁ। আৰু পিঁয়াজ লৈছোঁ এটা, মই ডাঙৰ পিঁয়াজ এটা কাটি লৈছোঁ, নহৰু লৈছোঁ, এইফালে লৈছোঁ কেঁচা জলকীয়া, এইফালে লৈছোঁ আদা। এইখিনি এতিয়া মই মিক্সি জাৰ এটা লৈ ল'ম। গোটেইখিনি ইয়াতে দি দিছোঁ। তাৰপিছত এতিয়া নিমখ দিম এচামুচ, তাৰপিছত গোটা জিৰা সৰু চামুচেৰে 2 চামুচ দি দিলোঁ। আৰু সৰিয়হ তেল দি দিছোঁ এচামুচ। এতিয়া মিক্সিত মই এইখিনি পিচি ল'ম ভালদৰে। ঢাকনিখন মাৰি এয়া চাওক মোৰ মাছৰ মূৰৰ চাটনি। দেখিবলৈও কি ধুনীয়া হৈছে, খাবলৈও বিৰাট সোৱাদ লাগে। এনেকৈ এবাৰ ট্ৰাই কৰি চাবচোন। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু মোৰ চেনেলত যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ফেচবুক পেজতো ফ'ল' কৰিব। ধন্যবাদ। জয় আই অসম।